ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ সুখবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৩২,৬89টাকৈ নতুন পদৰ বিজ্ঞাপন ৬টাকৈ বিভাগত পদ খালি হৈছে সেপ্টেম্বৰ মাহৰ ভিতৰত নিযুক্তিৰ বিজ্ঞাপন দিব ৰাজ্য চৰকাৰে এই পদসমূহৰ কোন বিভাগত কিমানটা পদ খালি হৈছে কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব সেপ্টেম্বৰ মাহৰ ভিতৰতে এইটো মাহৰ ভিতৰতে নিযুক্তিৰ বিজ্ঞাপন দিব ৰাজ্য চৰকাৰে অনলাইন যোগে কৰিব পাৰিব আবেদন আপুনি ইন্টাৰনেটত অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব বিশেষ ৱেবছাইটত গৃহ বিভাগত খালি হৈছে ৪,০৯৭টাকৈ পদ স্বাস্থ্য বিভাগত খালি হৈছে ৫,১০৫টা পদ শিক্ষা বিভাগত খালি হৈছে ১০,২৯৯টাকৈ পদ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত খালি হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত খালি হৈছে ১১,০০০ ক্ষমা কৰিব ১,১৭৬টা ভোট পদ তৃতীয় বৰ্গত খালি হৈছে ৭,০৭৩টাকৈ পদ চতুৰ্থ বৰ্গত ৪,৯৩৯টা পদ অসম চৰকাৰে মুকলি কৰিছে বৃহৎ তালিকা প্ৰকাশ কৰিছে যিহেতু কেইদিনমানৰ ভিতৰতে এই তালিকা আসলতে পদসমূহৰ বিজ্ঞাপনসমূহ প্ৰকাশ কৰা হ'ব ২০২৪ৰ ভিতৰত ৩২,০০০ পদত নিযুক্তি দিয়াৰ ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেও মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে ১ লাখ নিবনুৱাৰ মূৰ গণি গণি চাকৰি দিম বিধানসভা অধিৱেশনত তেওঁ সদনৰ ভিতৰত সেই মন্তব্য কৰিছিল নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল যে নিবনুৱাসকলক যে চাকৰি দিয়া হ'ব সেই সন্দৰ্ভতো ইতিমধ্যে বহু হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন পাইছে আৰু এই মুহূৰ্তত জনাই আছো পুনৰ বৃহৎ পদসমূহ যেহেতু খালী হৈছে বিজ্ঞাপন দিব কেইটামান দিনৰ ভিতৰতে ছেপ্টেম্বৰ মাহৰ ভিতৰতে এই বিজ্ঞাপন দিয়াৰ কথা অনলাইন যোগে আপুনি আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কি ইংগিত দিছিল কেনেধৰণে তেওঁ মন্তব্য কৰিছিল আমাৰ হাতত আছে শুনো আহক অসম চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে ওলাই থাকিব টিল 2026 অসম চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে ওলাই থাকিব টিল 2026